हेलो गाइस की खबर स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোৰে ভালনে আশা কৰিছো আপোনালোক সকলো ভালে আছে ৰাতিপুৱাৰ পৰা বহুতো কাম আছিল কাম বন কৰি মেলি এতিয়া অলপমান উলাই গলো তাৰ পিছত আহিলো এতিয়া মানুহজনে আকৌ মোক কৈছে এতিয়া ওলা তেও পোলাও খাব গতিকে মই এতিয়া ভেজ পোলাও আৰু চিকেন বনাম মই মোৰ নিজৰ ষ্টাইলত কেনেকৈনো মই ভেজ পোলাও বনাও আপোনালোকক অলপমান দেখুৱাম সকলোৱে চাব আজি কি হ'ল জানেনে ৰাতিপুৱাই মোৰ সকে দিনটো বেয়া আছিল একে মোক ব্লেডে কাটিলে বহুত বেয়াকে কাটিছে মানে একচুয়ালি মই গমে নাপাওঁ তাত যে ব্লেডখন আছিল কাপোৰ আছিল কাপোৰখিনি মই সামৰি পেলাই এনেকে জাগাত থৈছো ব্লেডখন আছে এনেকে কাপোৰখিনি এনেকে থওঁতে একদম এইফালে এই সাইডত লাগি গৈছে কবই নালাগে আৰু একে গৈছে আজি মোৰ সকে দিনটো বেয়া আছিল বাৰু যি কি নহওক বেছি একো নহল ঠিকে আছে কাৰবাৰ কেতিয়াবা এনেকুৱা হয় এতিয়া হলে আহক আপোনালোকে মই একদম পোলাও বনাও আপোনালোকে চাব আৰু মই খাম আপোনালোকক ঘৰত বনাই খাব মই পোলাও বনাবৰ কাৰণে গুটেইখিনি বস্তু ৰেডি কৰি ৰাখিছো এইখিনি চাওক আৰু পোলাও বনাবৰ কাৰণে প্ৰথমতে আপোনালোকে চাউলখিনি আপোনালোকে 10 মিনিট মান ভিজাই থব তাৰ পিছত চাউলখিনি টুকিব টুকিলৈ অলপমান টাইম ফেনৰ বতাহতে শুকুৱাই ৰাখিব তেতিয়া চাউলখিনি এনেকুৱা জৰজৰীয়া হ'ব তেতিয়া পোলাওটো খাবলৈও ধুনীয়া হ'ব পোলাওখিনিও ধুনীয়া হ'ব এয়া দেখিছেনে কি ধুনীয়াকে মই পোলাওখিনি প্ৰেছাৰ কুকাৰতে বনাম এতিয়া কুকাৰটো মই গেছত উঠাই দিছো গৰম হ'ব কাৰণে যেহেতু মই ভেজ পোলাও বনাম তাৰ কাৰণে পিয়াজ এইখিনি বিনছ গাজৰ আদাৰ ৰস ফলি আদা কেঁচা আদা কুটি থোৱা এইফালে আছে কাজু খিচমিচ জিৰা লং ইলাচি দালচিনি ইয়াতে আছে অলপ চেনি নিমখ তেজপাত এইখিনি পিয়াজৰ ৰস আৰু এইখিনি হৈছে ঘি মাংস বনাবৰ কাৰণে মই ইয়াতে জিৰা জালুক লং ইলাচি দালচিনি সকলোবোৰ মিক্স কৰি জলকীয়া মই গ্ৰাইণ্ডাৰত পিচি ৰাখিছো আদা নহৰু পেষ্ট ইয়াত ৰাখিছো আৰু অলপ ধনিয়া গুৰি ৰাখিছো এইখিনি ধনিয়া পাউডাৰ আৰু এইখিনি পিয়াজ কাটি থোৱা পিয়াজ অলপমান দৈ মই এতিয়া বনাবলৈ আৰম্ভ কৰো আপোনালোকে চাই থাকক তেলখিনি গৰম হৈ গল ইয়াত এতিয়া মই লং দালচিনি জিৰা কেইটামান গাজৰ এয়া বিনছ আদা মই আধা কিজা কৰিম অকমান তেলতে লৰাই দি 1 মিনিট মান কথা কওঁতে তেজপাত দিব পাহৰিয়ে থাকিলো এতিয়া দি দিওঁ এতিয়া ইয়াত মই চাউলখিনি দি দিম এতিয়া মই এইখিনি 5 মিনিট মান ভাজি লওঁ ফ্ৰাই কৰি থাকোতে এইখিনি মই খিচমিচ কেইটামান কাজু কেইটামান ইলাচি কেইটামান সকলোখিনি দি হোৱাৰ পিছত এনেকৈ অলপমান টাইম লৰাই দিব ভালদৰে চাউলখিনি ফ্ৰাই কৰি থাকোতে আপোনালোকে আদাৰ ৰস অলপমান দি দিব জোখমতে আপোনালোকে নিমখ এচামুচ এনেদৰে দি দিব আৰু পোলাওখিনিত কালাৰটো ভাল আহিবৰ কাৰণে মই চেনি 1 চামুচ দিছো যেহেতু মই এটা হাতে মোবাইল ধৰিবলগীয়া হৈছে এফালে পোলাও বনাবলগীয়া হৈছে গতিকে মোৰ ভিডিঅ'টো কৰোঁতে অকণমান প্ৰব্লেম হৈছে এতিয়া মই পোলাওখিনিত ঘি 2 চামুচ দিম বাকি থকা ঘিখিনি পোলাওখিনি যেতিয়া হৈ যাব তাৰ পিছত মই ওপৰত দি দিম এতিয়া মাংসখিনি মই মছলাখিনি সানি লওঁ আমাৰ ঘৰত এটাই প্ৰব্লেম মানুহজনে মানে জ্বলা নাখায় গতিকে মাংসখিনি মই মোৰ নিজৰ ইচ্ছামতে জ্বলা দি খাব নোৱাৰো তেওঁকে মাংসখিনি বনোৱাৰ আগতে মোক অৰ্ডাৰ দিব চাবা কিন্তু মাংসত জ্বলা বেছিকে নিদিবা তেনেকৈ কোৱাৰ পিছতো মই মাংসত জ্বলা দিব নোৱাৰো আৰু কেতিয়াবা মই তেওঁৰ কাৰণে এক্সট্ৰাকে বনাওঁ আৰু খবৰ নাথাকে আৰু সদায় ভালো নালাগে এনেকৈ এক্সট্ৰাকে বনাবৰ কাৰণে মাংসখিনি তেতিয়া ইমান টেষ্ট নালাগে খাই গতিকে মই একেলগে বনাওঁ
যিহেতু মই জ্বলা খাওঁ তেওঁ নাখায় সেইখিনিতো চেক্ৰিফাইচ কৰিবই লাগিব গতিকে মই ইমান জ্বলা নিদিওঁ জ্বলা নিদিয়াকৈ বনাওঁ মই নিজৰ কাৰণে পিছত এক্সট্ৰাকৈ কেঁচা জলকীয়া হওক বা ভোট জলকীয়া হওক মই এনেকৈ কামুৰিয়ে খাওঁ সেয়াই মোৰ লগত সেয়াই হৈ আছে তেওঁ মানে খুব জ্বলা একেবাৰে নাখায়েই জ্বলা খাবই নোৱাৰে মছলাখিনি দিলোঁ এতিয়া দৈ দিম মাংস বনালে মানে মই দৈ দিওঁৱেই মই দৈ খাই খুব ভাল পাওঁ মাংসত দৈ দি খালে বহুত ধুনীয়া লাগে খাই মই সেইকাৰণে মাংস বনালে দৈখিনি দিমেই মানে এতিয়া আপোনালোকৰ সোৱাদ অনুসৰি নিমখ হালধি মোৰ মানে এখন হাতে ফোন মোবাইল লৈ এখন হাতে কাম কৰি বহুত প্ৰব্লেম আছে আজি মই ষ্টেণ্ডলৈ বিচাৰি নাপালোঁ ইফালে মোৰ মানুহজনো কোন কিবা কামত ওলাই গৈছে কি কৰিব এতিয়া মই হ'ব দিয়ক মই মাংসখিনি এইখিনি ভালদৰে সানি লওঁ পোলাওখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া ইয়াত মই পানী দিব লাগে পানী অলপমান দি দিওঁ এতিয়া ইয়াত মই পিঁয়াজৰ যিখিনি পিঁয়াজৰ ৰস উলিয়াই ৰাখিছিলোঁ সেই পিঁয়াজৰ ৰসখিনি দি দিম আপোনালোকে পোলাওখিনিত বেছি পানী নিদিব আপোনালোকৰ জোখমতে পানী দিব চাউলটো যিমান লৈছে সিমান অনুপাতে পানী দিব আৰু পানী দিওঁতে যদি জোখ নাজানে তেতিয়াহ'লে দেখিব যে ভিজিছে ধুনীয়াকৈ অলপমান চাউলৰ ওপৰলৈ পানীখিনি উঠিছে সিমানখিনি দিলেই হ'ব এনেকৈ দেখিছে এনেদৰে দিব দুটা চিটি মাৰালৈকে দুটা বা তিনিটা চিটি মাৰাৰ পিছত মই অফ কৰি দিম তেতিয়া পোলাওখিনি ৰেডি হৈ যাব এতিয়া মাংসখিনি বনাওঁ ভাল জেগা এডোখৰ পাইছোঁ ৰ'ব মানে মোৰ মগজুত নাহিছে যে পাকঘৰতে খিৰিকী এখন আছে খিৰিকীখনতে ফোনটো থৈ ল'ব পাৰে এতিয়া ফোনটো থৈ লৈছোঁ এতিয়া মই আৰামত বনাম আৰু আপোনালোকে চাই থাকিব মাংসখিনি সহ হৈছে আৰু ইয়াত মই পানী বেছি এড নকৰোঁ মানে মই মাংসখিনি গ্ৰেভি বনাম কাৰণ পোলাওৰ লগততো গ্ৰেভি মাংস খাই ভাল লাগে এনেকৈ পানী দিয়া মাংস খাই ভাল নালাগে ইয়াত বাকী থকা ঘিউখিনি দি দিম কি গৰম ইমান গৰম ভেজ পোলাও আৰু চিকেন হৈ গ'ল চিকেন বুলি ক'লে বেয়া শুনে কিবা একেবাৰে বেয়াই শুনে মাংস বুলিয়ে কৈছোঁ আমাৰ মাংস আৰু পোলাও হৈ গ'ল এতিয়া আপোনালোকক দেখুৱাইছোঁ এইখিনি দেখিছে টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে অকণমান ভাল হৈছে খুব ধুনীয়া হৈছে আপোনালোকে দেখিলে পোলাও কেনেকৈ বনালোঁ চিকেনো বনালোঁ আপোনালোকে চাগে ভাবিছে মই চিকেনত আলু কিয় দিয়া নাই একচুৱেলি আলুটো মানে ইমান ভাল নালাগে আৰু পোলাওৰ লগত আলু খাই ইমান টেষ্ট নালাগে মই সেইকাৰণে মানে আলুটো দিয়া নাই আপোনালোকে ইচ্ছা কৰিলে মাংসত আলু দিব পাৰে কিন্তু মই ভাল নালাগিবৰ কাৰণে মই আলুটো দিয়া নাই কাৰণ আলুটোৰ লগত যদি মই মাংসখিনি খাওঁ বা পোলাওখিনি খোৱা যায় তেতিয়াহ'লে মানে সেই আলুৰ টেষ্টটো বেছিকৈ আহিব পোলাও আৰু মাংসৰ টেষ্টটো পোৱা নাযাব সেইকাৰণে মই মাংসখিনিত আলু দিয়া নাই আৰু আলু নিদিয়াকৈও খালেও ভাল লাগে আৰু আলু দি খালেও ভাল লাগে আপোনালোকে যদি মোৰ পোলাও বনোৱা ৰেচিপিটো ভাল পালে আৰু আলু নিদিয়া মাংসখিনি যদি ভাল পাইছে ৰেচিপিটো তেতিয়াহ'লে আপোনালোকে বনাই খাব ঘৰতে খাই কেনেকুৱা পালে জনাব খাইটো ভালে লাগিব কাৰণ পোলাও আৰু মাংস খাই খুব টেষ্টি লাগে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক সদায় কোৱাৰ ধৰণে সুখী থাকক প্ৰতিটো দিন প্ৰতিটো পল খুব ফূৰ্তিৰে এনজয় কৰক বাই বাই